দেখিছে এটা ভিডিও এটা খুব ভাইরাল হৈছে সো সেই ভিডিওটো এমএলএ এজনৰ সিটিং এমএলএ এজনৰ ভিডিও খুব ভাইরাল হৈছে বিশেষকৈ আমি হেতুৰ কাৰণে আজি উলাই আহিব লগিয়া হৈছে আৰু এটো কি কাৰণে উলাই আহিছো আমি এটা লিডাৰ এটাৰ পৰা আমি এটো এক্সপেক্ট নকৰো তেওঁ এটা লিডাৰ এজন লিডাৰ হয় এজন এমএলএ হয় তেওঁ বহুত দায়িত্ব তেওঁ কান্ধত আৰু তেওঁ যে এনেকে বস্তু এটা মানে কৰিব বা তেনেকে কৈ বস্তুখিনি উলাব আমি সেইখিনি মানে তেওঁৰ পৰা এক্সপেক্টেশন হেনেকে নাছিলে সো আমি হেতুৰ কাৰণে আমি উলাই আহিছো আজি আমি বিচাৰো যে তেওঁলোকে এটো বস্তু বিজেপি পাৰ্টিয়ে এইখিনি বস্তুত চাই কেনেকে কি হৈছে কি নহয় আৰু হেতুৰ পৰা আমি সোসাইটি হিচাপে আজি উলাইছো কংগ্ৰেছ পাৰ্টি বুলি নহয় আমি সোসাইটি হিচাপে উলাইছো আমাৰ সোসাইটিখন ডিগ্ৰেড হৈ গৈছে আমি আমাৰ সোসাইটিত ইমান বেয়া এটা এক্সাম্পল বা ইমান বেয়া এটা ঘটনা হৈছে যোনটো আমি বিচাৰো যে এই বস্তুটো মানে ফিউচাৰত যাতে এই বস্তুখিনি আকৌ নহয় ফিউচাৰৰ আৰু এইটোতে মই ক'ব বিচাৰো যে এই মহিলা গৰাকী যোনজনী আছিলে তেনেকে আমি জানো আমি শুনা পায়ে আছো বা গম পাও তেনেকে ঢেৰ আছে আৰু যোনটো এনেকে হৈ আছে তো আমি ভাবো যে এই মহিলাখিনিও যোনবোৰে এনেকে বেয়া কামত যোনবোৰে তেওঁলোকেও ৰখিব লাগিব নহলে ইটোতকৈ আমি ভেৰি সিৰিয়াস স্টেপস আমি ল'ব লগিয়া হৈ যাব পাৰে তাৰ পিছত কিয়নো এই বস্তুখিনি আমাৰ গোটেই সোসাইটিক হ্যাম্পাৰ কৰি আছে লিডাৰৰ ফালৰ পৰা হওক বা মহিলাৰ ফালৰ পৰা হওক এটো the whole incident itself was wrong আটো আমি বিচাৰো যে এই বস্তুটোৰ ভালকে এডমিনিষ্ট্ৰেচন also should get involved তাৰ ওপৰত বিজেপি পাৰ্টি as a whole বিজেপি পাৰ্টিয়ে বাৰে বাৰে কৈছে তেওঁলোকে বিৰাট সংস্কাৰী পাৰ্টি মহিলাক বলে খুব সন্মান দিয়ে তেওঁলোকে বলে একো বেয়া কামত কিবা নকৰে তো সেই কাৰণে আমি বিচাৰো যে এইখিনি বস্তুখিনি তেওঁলোকে নিজৰ পাৰ্টিৰ ভিতৰতো আলোচনা কৰে পাৰ্টিৰ ভিতৰতো যাতে তেওঁলোকে এই বস্তুখিনি উঠায় আৰু চাই যে তেওঁলোকৰ লিডাৰ্ছবোৰ যোনবোৰে লিডাৰ্ছ হয় যোন ইলেক্টেড মেম্বাৰ্ছ হয় হেবোৰ মানুহে যে এনেকে বোৰত ইনভলভ হৈ আছে এইবোৰ ভিডিও এটা এতিয়াহে ভাইৰেল হৈছে আমি কথাখিনি এনে বাহিৰে কথা বহুত শুনো সো এইখিনি বস্তু কিয় হৈ আছে তো এইখিনি বস্তু পাৰ্টিয়ে উলাই আহি পিনি পাৰ্টিয়ে নিজে নিজৰ মাজতো চাব লাগে যে এই বস্তুটো কিয় হৈ আছে আৰু যদি হৈ আছে এইখিনি বস্তুখিনি ৰখাই দিব লাগে কিয়নো কি এটো আমাৰ ফিউচাৰ জেনাৰেশনছৰ কাৰণে বহুত বেয়া এক্সাম্পল হয় future generation effect হৈ আছে এটোৰ পৰা আৰু আমি নিবিচাৰো যে আমাৰ future leaders বোৰ এটো কনসেপ্টত হিয়ন্তে পলিটিক্সত সোমাই যে আমি যি কৰিলো আমি উলাই আহি যাম বাসি যাম আমি তো এটো কনসেপ্টটো যাতে মানুহবোৰৰ মাথাত যদি এটো নোহুমাই এই কাৰণে এই বস্তুটো ইমিডিয়েটলি it should be put to a stop হেটো কব হয় আমি বিচাৰিছো যে on moral grounds itself তেওঁ এটো সিটত বহি থাকিবলৈ যোগ্য হৈ থকা নাই আৰু সো আমি বিচাৰো যে পদত্যাগ হয় আৰু নিজৰ কিবাৰ পৰা তেওঁ নিজে ভাবি পিনি এই বস্তুখিনিত নিজে ভাবি ল'ব লাগে যে তেওঁ মানে অন মডেল গ্ৰাউণ্ডছ আৰু আমি বিচাৰো যে তেওঁ অন মডেল গ্ৰাউণ্ডছ তেওঁ এই পদত্যাগটো কৰে এইটো আমি ক'ব বিচাৰো যে এতিয়া কাস্টমাৰী লয় কি কৰিব কেনেকৈ কৰিব এটা আমি খুব বেছিকৈ মই ক'ব নোৱাৰিম কিন্তু হয় আমি বিচাৰো যে তেওঁলোকক বিচাৰ এটা হয় যে ছোৱালীজনীও কিয় কৰিলে তেনেকে আৰু তেওঁ বিধায়কক কেলে এনেকে কৈ ইনভলভ হল এইটো এটা বস্তুখিনি ক্লিয়াৰ হ'ব লাগে কাৰণ মই যেনেকে বাৰে বাৰে কৈ আছো এইটোৰ ইম্পেক্ট বহুত বেয়া হৈছে তো এইটো ইম্পেক্টটো ৰখাবলৈ কাৰণে everyone should come forward everyone should make set an example আমি এক্সাম্পল এটা সেট কৰিব লাগিব যে ফিউচাৰ জেনাৰেশনত ফিউচাৰত মানুহে এইখিনি কৰিবলৈ সাহস নকৰে হেতু কাৰণে হাৰ্ড স্টেপ এটা ল'ব লাগিব কাস্টমাৰী লয়ে হওক বা আইনে হওক বা আমি ৰাইজে হওক আমি এটা এনেকে স্টেপ এটা ল'ব লাগিব য'ত ফিউচাৰত যাতে এনেকে বস্তু কিবা এটা হোৱাৰ আগত মানুহে হাজাৰবাৰ ভাবে যে মই কিবা এটা যদি এনেকে কৰো মোৰ অৱস্থা বেয়া হ'ব কিন্তু বলে হেতু গম পাব লাগে সো হেতু বিচাৰো আমি আমি এতিয়া বাধ্যতাত আমি ক'ব লগিয়া হ'ব যে দেখাটো তেনেকৈ লাগি আছে এতিয়া ক'বলৈ গ'লে আমি কংগ্ৰেছৰ মহিলা আমি আই থিংক ওৱান অফ দ্য ফাৰ্ষ্ট ওৱানছ টু উলাই আহিবলৈ এই কথাটো লৈ পিনি মাত দিবলৈ কাৰণে মহিলা আমি যোনবিলাক দেখিছো উইমেন জাষ্টিস ফৰাম হৈ গ'ল KNCA হৈ গ'ল তেওঁলোকে দেখোন যেতিয়াই তেনেকে কিবা এটা হয় ইমান এক্টিভলি একদম ওভাৰনাইট তেওঁলোকে গোটেইখিনি মানে ইনভেষ্টিগেশ্যন কৰি শেষ কৰি দিয়ে কিন্তু আজিৰ দিনাখনত কি হ'ল তেওঁলোকে ক'ত গ'ল
তেওঁলোকে কেলে ওলাই অহা নাই, তেওঁলোকে কেলে মাত দিয়া নাই, কিহৰ কাৰণে ইমান টাইম লাগিছে আপোনালোকে এইটো ডিচিজন ল'বলৈ কাৰণে? তো আই ডোন্ট থিংক এনেকে এটা চিটুৱেশ্যনত আপোনালোকে ডাঙৰ মানুহ, সৰু মানুহ, ইনফ্লুৱেঞ্চিয়েল মানুহ, নন ইনফ্লুৱেঞ্চিয়েল মানুহ, আপুনি সেনেকৈ চাই থাকিলে আই ডোন্ট থিংক ইউ আৰ চাৰ্ভিং দ্য পাৰ্পাছ অফ ইয়ৰ অৰ্গেনাইজেশ্যন, মই ভাবো। চ' মই অন্ততঃ মই উইমেন জাষ্টিচ ফৰামৰ পৰা মই এক্সপেক্ট কৰিছিলো যে তেওঁলোকে ওলাই আহিব এইটো কথা লৈ পিনি, কিন্তু চেডলি এতিয়ালৈকে আমি তেওঁলোকৰ পৰা একো তেনেকে একো ষ্টেপ দেখা নাই।